বন্ধুসকল পি এম কিষাণৰ তৰফৰ পৰা ডাঙৰ আপডেট আহিছে। সেই আপডেটবিলাকনো কি মই গোটেইখিনি তথ্য এইখন ভিডিঅ'ত দেখুৱাই দিম। আৰু আপোনালোকে যদি মোৰ চেনেলখন এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' সকলোতকৈ আগত পোৱাৰ কাৰণে। ফাৰ্ষ্ট যিটো আপডেট আছে সেইটো আপডেট হ'ল আপোনালোকে সম্পূৰ্ণকৈ নতুন ৰূপত চাব পাৰিব পি এম কিষাণৰ ৱেবছাইটটো। যেতিয়া আপোনালোকে ৱেবছাইটত আহিব তেতিয়া আপোনাৰ ৱেবছাইটৰ যিটো ইণ্টাৰফেচ আছে সেইটো আপোনালোকে সম্পূৰ্ণ নতুনকৈ আপোনাৰ সন্মুখত আহি যাব। আৰু এই ৱেবছাইটৰ ক'ত কি আছে মই গোটেইখিনি তথ্য দেখুৱাই দি আছোঁ। প্ৰথমতে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ পাব যেতিয়া পি এম কিষাণ অফিচত ভিজিট কৰিব। ওকে, এনেকুৱা ধৰণৰ ইণ্টাৰফেচ পাব আৰু তলত আপোনালোকে চাব ইয়াতে কি লিখা আছে, অনাৰেবল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ 12 ইনষ্টলমেণ্ট আণ্ডাৰ পি এম কিষাণ অন 17 অক্টোবৰ। ওকে, 17 তাৰিখত ইতিমধ্যে পি এম কিষাণৰ যিটো 12 নম্বৰ কিস্তি টকা আছিল এইটো ৰিলিজ কৰি দিছে। বহু কৃষকে এই টকাখিনি পাই গৈছে আৰু বহু কৃষকে এতিয়ালৈকে পোৱা নাই। যিসকলে পোৱা নাই আগতে পাই যাব, কিছু টাইম লাগে, সেই টাইমৰ ভিতৰত সেই টকাখিনি পাই যাব। আৰু এটা কথা, যেতিয়া আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছ চেক কৰিব তাতো কিছুমান পৰিৱৰ্তন আছে। আপোনালোকে তললৈ স্ক্ৰল কৰিব আৰু ওপৰত চাব বেনিফিচিয়াৰী ষ্টেটাছ বুলি লিখা আছে। আপোনালোকে ইয়াতে চিম্পল ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ওপৰত এণ্টাৰ ভেলু লিখা আছে, এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰিব। ওকে, মই মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আগতে এণ্টাৰ কৰি ৰাখিছোঁ আৰু তলত যিটো কেপচা দেখা পাইছে সেইটো কেপচা ইয়াতে আপোনালোকে বহাই দিব। কেপচাখন বহাৰ পিছত মই কেপচাখন বহাই আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে বিচাৰিলে এইখন ভিডিঅ' স্কিপ কৰিব পাৰে। তাৰপিছত গেট ডাটা আছে, ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাব এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। ওকে, আপোনালোকে ষ্টেটাছ আপোনালোকে ভালদৰে চাব, ওপৰখিনি একে থাকিব। মেইন যিটো আপডেট হৈছে মই দেখাই আছোঁ, ইয়াতে কি লিখা আছে, আধাৰ ডেম অথেণ্টিকেশ্যন ষ্টেটাছ ছাকচেছ। ওকে, এইটো এটা পৰিৱৰ্তন আহিছে। আৰু যিটো নেক্সট পৰিৱৰ্তন আছে এইটো হ'ল ইলিজিবিলিটি। ওকে, আপুনি যোগ্যতাপূৰ্ণ হয়নে নহয় এইটো স্কিমৰ আণ্ডাৰত। ওকে, যদি আপুনি এইখন পোৱাৰ যোগ্য হয় য়েছ লিখা থাকিব আৰু পোৱাৰ যোগ্য নহ'লে ন' লিখা থাকিব। ওকে, আৰু পে'মেণ্ট মোডটো আধাৰ এইটো আগতে আহিছিল। আৰু এটা মেইন যিটো আছে এইটো হ'ল লেণ্ড চিডিং, এইটো য়েছ বুলি লিখা আছে। গতিকে আপোনাৰ মাটিৰ যিটো পট্টা নাম্বাৰ আছে, আপোনাৰ মাটিৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আপোনাৰ মাটিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ আণ্ডাৰত যিকোনো এজনহে পি এম কিষাণৰ টকা পাব। আপোনাৰ মাটিৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিল সেইটো এই পি এম কিষাণৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন লিংক হৈ গৈছে। ওকে, গতিকে দুজন মানুহে একেলগে টকা পাব নোৱাৰে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ আণ্ডাৰত। আৰু যিটো KYC আছিল সেইটো আছে, আপোনালোকে চাব ইয়াতে য়েছ বুলি লিখা আহিছে। গতিকে আপোনালোকে যদি KYC কৰা নাই এতিয়ালৈ কৰি ল'ব। KYC কৰাৰ পিছত আপোনালোকৰ যিটো ষ্টেটাছ আছিল এতিয়া আপোনালোকে চাব পাৰিব ইয়াতে য়েছ বুলি লিখা আহিব। যদি KYC কৰা নাথাকে ন' বুলি লিখা থাকিব। ওকে, আৰু আপোনালোকে যদি 12 নম্বৰ কিস্তি টকাটো পাইছিলে নাই তেনেকৈ চেক কৰিব, তললৈ স্ক্ৰল কৰিব আৰু চাব যেতিয়া 12 ইনষ্টলমেণ্ট লিখা আছে ইয়াতে ব্লেংক বুলি আছে, তাৰমানে আপুনি পোৱা নাই। যদি পাই থাকে তেনেহ'লে RFP চাইন দেখাব, নহ'লে পে'মেণ্ট প্ৰচিড বুলি দেখাব। ওকে, গতিকে আপোনালোকে পোৱা নাই কাৰণে এইটো ব্লেংক হৈ আছে। যদি পাই থাকে তেনেহ'লে এনেকুৱা ধৰণৰ লেখা আহিব, ফাৰ্ষ্ট ইনষ্টলমেণ্ট ডেট, যিমান তাৰিখত পাইছে ডেটবিলাক লিখা থাকিব। ওকে, আপোনালোকৰ 12 নম্বৰ কিস্তি হ'ব পাৰে, এইটো আপোনালোকৰ 2 নম্বৰ কিস্তি হ'ব পাৰে বা 5 নম্বৰ হ'ব পাৰে। আপুনি যিমান তাৰিখে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সিমান তাৰিখ হিচাপে আপুনি কিস্তিখন লাভ কৰিব। ওকে, গতিকে আজি ভিডিঅ'টো এইখিনি। ভিডিঅ'খন ভালে লাগিলে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব।